সমষ্টিবাসী প্ৰথমে মহামাৰ সমষ্টিক মণ্ডল কমিটিৰ পৰা আৰম্ভ কৰি আমাৰ বুধৰ সভাপতি লগতে তাৰ ইণ্টেলেক্টুৱেলসকলক মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আৰু আজি ভাৰতীয় জনতা পাৰ্টি জিলা কমিটি আমাৰ ৰলেন কিলিং ডাঙৰীয়াকে আদি কৰি যিমান ডিষ্ট্ৰিক্ট কমিটিৰ সদস্যসকলকো মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আৰু যিসকলে ইমান ভোটত যে মোক আশীৰ্বাদ দিছে মই তেওঁলোককো আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আৰু যি প্ৰতিশ্ৰুতি ৰাইজৰ আগত দিছোঁ সেই প্ৰতিশ্ৰুতি মই সঁচাকৈ কাম কৰি যাম, চেষ্টা কৰি যাম। যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ হ'ব, যেতিয়া তেখেতৰ যোৱা 5 বছৰ তেখেতে যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিৰ ওপৰতে কাম কৰিছে। গতিকে নিশ্চয় আজি তেখেতে যিটো প্ৰতিশ্ৰুতি আমাৰ ৰাইজৰ আগত দিছে সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে পালন কৰিব। তাতে ময়ো চেষ্টা কৰিম এই আমাৰ হাওৰাঘাট বিধানসভা সমষ্টি। হাওৰাঘাট সমষ্টিবাসী ৰাইজক কি ক'ব বিচাৰিব ছাৰ, যিহেতু আপোনাক বিপুল ভোটৰ হয়? মই ধন্যবাদ দিছোঁ, কৈছোঁ নহয়, আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আজি এই 9টা সমষ্টি মহামাৰ সমষ্টিৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ যুৱক যুৱতী, ছ'চিয়েল অৰ্গেনাইজেশ্যন, আমাৰ বুথৰ সভাপতি, পৃষ্ঠা প্ৰমুখৰ পৰা আৰম্ভ কৰি যি ইণ্টেলেক্টুৱেল বুলি গ্ৰুপ আছে সেই ইণ্টেলেক্টুৱেল গ্ৰুপসকলক লগতে আপোনালোকৰ মিডিয়াসকলক এই 2 বছৰ ধৰি আমি যিটো জইনিং আমি যিটো কৰিছোঁ, তাৰ পাছত পতা বিলাইছোঁ, আপোনালোকে যিটো প্ৰচাৰ কৰিছে, মই তাকে আপোনালোককো আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। দেখিবলৈ পোৱা গৈছে মন্ত্ৰিত্ব প্ৰসংগটো কি ক'ব? আপুনি সৰ্বাধিক ভোটত জিকিছে, কিন্তু 5টাৰ ভিতৰত আপুনি নাম্বাৰ 1। এই কথাটো মই এইটো সময়ত কোৱাটো উচিত নহয় বুলি ভাবোঁ। যদি হাইকমাণ্ডে চিন্তা কৰে, কিন্তু মই প্ৰস্তুত আছোঁ।